নমস্কাৰ। আজি দিনটো ৰাশিফলৰ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। আপোনাৰ উৰ্জাস্ত আকৌ বঢ়াবৰ বাবে বহুত বিশ্ৰাম কৰিব লাগিব, কাৰণ ভাগৰুৱা শৰীৰে আপোনাৰ মগজুকো ভগাই দিয়ে। আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ তাত ক্ষমতা কম হৈছে ইচ্ছাৰ শক্তি। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব। আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হ'ব পাৰে। আপোনাৰ মা দেউতাৰ স্বাস্থ্য চিন্তাৰ ভয় আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। কোনোবা আজি আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নহওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি ল'ব। হিতকাৰীগণ আৰু এনেকুৱা এজন কাৰণ সৃষ্টি হ'ব পাৰে যাৰ ফলত আপুনি সুখ অনুভূতি লাভ কৰিব পাৰিব। আপোনাৰ জীৱন লগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব। এটা সমৃদ্ধিশালী আৰ্থিক জীৱনৰ বাবে নিয়মিত ৰূপে ওম গণপতয়ে নমৰ 11 বাৰ জপ কৰক। বৃষ ৰাশি ফলাফল। আপোনাৰ দয়াৱান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। দেউতাৰ ৰক্ষ ব্যৱহাৰৰ বাবে আপুনি খং কৰিব পাৰে, কিন্তু পৰিস্থিতিক নিয়ন্ত্ৰণ ৰাখিবৰ বাবে আপুনি শান্ত হৈ থকা উচিত। ইয়াৰ ফলত আপোনাৰ লাভ হ'ব। সময়, কাম কাজ, পইচা, বন্ধু বান্ধৱ, আত্মীয় সকলো একপিনে আৰু আপুনি আজি আপোনাৰ প্ৰিয়জনৰ আন একপিনে দুই প্ৰেমত বিলীন হৈ থাকিব। আজি আপোনালোকৰ নিজৰ মুদতে থাকিব। গুৰুত্বপূৰ্ণ যোজনাসমূহ সময় থাকোঁতে সম্পূৰ্ণ কৰিলে আপুনি বহুত লাভ হোৱাত সফল হ'ব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোঁতে তেখেতৰ কথা মনোযোগ দি শুনক। আজি লাগিলে পৃথিৱী ক'ৰবাত গুচি যাওক, আপুনি নিজৰ জীৱনসংগী মৰমৰ বান্ধোনৰ পৰা আজি কোনোপধ্যে বাহিৰ নহ'ব। মটীয়া ৰঙৰ গাই গৰুক ঘেঁহু বাজৰা বা গুড় খোৱালে পাৰিবাৰিক সুখ শান্তি বাহাল থাকিব। মিথুন ৰাশি ফলাফল। আপোনাৰ উৰ্জাস্ত আজি অধিক থাকিব। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰি আহিছিল, তেওঁলোকে আজি পইচাৰ মূল্য বুজি পাব আৰু তেওঁলোকক তেতিয়া পইচাৰ আৱশ্যকতা হ'ব, কিন্তু তেওঁলোকৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। আজিৰ দিনটোত বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলক ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজিৰ দিনটোত প্ৰেমৰ কুলি ফুলি এক পূৰ্ণাংগৰ ফুললৈ পৰিণত হ'ব পাৰে। আজি আপুনি নিশ্চিতভাৱে এনেকুৱা মানুহৰ লগত দেখা হ'ব যি আপুনি কেৰিয়াৰৰ বাবে সহায়কাৰী হ'ব। আজি গোটেই দিনটো খালী বহি থকা বা টিভি নাইবা চিনেমা চাব পাৰে। আজিৰ দিনটোত আপোনাৰ বাবে খুব এটা বিশেষ নহ'ব, কাৰণ বহু বিষয়ত আপোনাৰ লগত বহুতৰে অসন্মতি হ'ব পাৰে আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হ'ব। নিম গছৰ গুৰিত গাখীৰ অৰ্পণ কৰক আৰু সেই গছৰ গুৰিত মাটি দি নিজৰ কপালত তিলক লগাওক। এনে কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। কৰ্কট ৰাশি ফলাফল। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বক আজি অন্যৰ ধ্যানৰ পিনে আপোনাক আকৰ্ষণ কৰিব। এই ৰাশি বিবাহিত ব্যক্তিসকলক শহুৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। পৰস্পৰৰ সমস্যাসমূহ ব্যক্তিগতভাৱে সমাধান কৰক। এই সমস্যাসমূহ অন্যৰ সন্মুখত দাঙি নধৰিব, নহ'লে আপোনাৰ বদনাম আনিব পাৰে। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতা ব্যৱহাৰ কৰিব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, তাতে আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। আপুনি কি ভাবে নেকি বেয়া কল এটা অনুভৱ নহয়। যদি আপুনি হয় বুলি ভাবে, তেন্তে আজি আপুনি প্ৰকৃততাত অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। ওম নমো ভগৱতে ৰুদ্ৰায় এই মন্ত্ৰ 11 বাৰ উচ্চাৰণ কৰিলে পাৰিবাৰিক জীৱনত ভালে থাকিব। সিংহ ৰাশি ফলাফল। মন খুলি হাঁহক, কাৰণ হাঁহিয়ে আপোনাৰ সকলো সমস্যা আটাইতকৈ ফলজনক চিকিৎসা। আপুনি আজি নিজৰ জীৱনসংগীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে এই যোজনা আপোনাৰ সফল হ'ব। ঘৰৰ পৰিৱেশত অলপ সাল সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামতটো জানি লোৱাৰ চেষ্টা কৰক। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈ ফুলিব। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগৰ ভৰসা কৰি নাথাকিব। সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰক, কাৰণ আজি কোনো আপোনাৰ সহায় কৰিব নাহে। আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত সময় অতিবাহিত কৰিব বিচাৰিব। পৰিকল্পনাত ক্ষতি হ'ব পাৰে। জীৱনৰ সংগীৰ লগত অলপ হাঁহি শিকিনদালি অলপ ধেমালি আপোনাৰ কৈশোৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। ব্যৱসায় আৰু কেৰিয়াৰত অভূতপূৰ্ব সাফল্য অৰ্জনৰ বাবে যিকোনো ধাৰ্মিক অনুষ্ঠানত নিজৰ সহায় আৰু সহযোগ সেৱা আগবঢ়াওক। কন্যা ৰাশি ফলাফল। আজিৰ দিনটোত কৰা দান পুণ্য কাম আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি দিব। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে, সেয়েহে লেনদেনৰ লগত জড়িত কামবোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। পাৰিবাৰিক দায়িত্বক পাহৰি নাযাব। কোনোবা আজি তেখেতৰ আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। আপোনাৰ কলাত্মক কাম ওচৰে পাজৰে থকা লোকসকলক আচৰিত কৰি দিব পাৰে আৰু আপুনি বহুত প্ৰশংসা লাভ কৰিব। এই ৰাশিৰ লোকসকলে আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে পৃথিৱীৰ ভিৰৰ মাজত আপুনি ক'ৰবাত হেৰাই গৈছে,
তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্বক মূল্যায়ন কৰক। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব। ঘৰত শান্তিপূৰ্ণ জীৱন এটা অটুট ৰাখিবৰ বাবে নিয়মিতভাৱে আপোনাৰ ইষ্ট দেৱতাক হালধীয়া ৰঙৰ ফুল অৰ্পণ কৰক। তুলা ৰাশি ফলাফল। আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডল যত্ন লোৱাৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনৰ অশান্তি ভংগ কৰিব পাৰে। আপোনাৰ হাঁহি হিকিন্দালি কৰা স্বভাৱৰ বাবে আপুনি সামাজিক মিলাপ্ৰীতি থকা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। ব্যক্তিগত বিষয়সমূহ নিয়ন্ত্ৰণত থাকক। এনেকুৱা কাম হাতত লওক যি সৃজনাত্মক প্ৰকৃতিৰ হওক। আপোনাৰ ব্যক্তিত্ব এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰে। ইয়াৰ ওপৰত ভিত্তি কৰি আপুনি এইটোৱে ক'ব পাৰিব যে আজিৰ দিনটোত আপোনাৰ বহুত ভাল যাব। তাৰ উপৰিও আপুনি নিজৰ বাবে ধেৰ সময় পাব। আজি আপুনি নিজৰ জীৱন নগৰীক দৈবিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে। নীলা ৰঙৰ কাপোৰত 7টা মাটিমাহৰ দালি, 7টা জালুকৰ গুটি আৰু এটা কেঁচা কয়লা বান্ধি লৈ কোনোবা এৰাবাৰীত পুতি থ'লে আপোনাৰ আৰ্থিক অৱস্থাটো মনোপুতভাৱে সফল হ'ব। বৃশ্চিক ৰাশি ফলাফল। আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰাত আপোনাৰ বাবে ভাগৰ হতাশা কঢ়িয়াই আনিব। আৰ্থিক নিৱেশৰ বাবে আজি এটা বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। আপোনাৰ বিচাৰ তথা চিন্তাধাৰাই আপোনাৰ বন্ধু আৰু আত্মীয়ৰ ওপৰত নিক্ষেপ কৰিবলৈ চেষ্টা নকৰিব, কাৰণ এয়া কৰাটো আপোনাৰ বাবে কোনো লাভদায়ক বুলি প্ৰমাণিত হ'ব। আনকি এনেকুৱা কৰাৰ বাবে তেওঁলোকে আপোনাক বেয়া পাব পাৰে। আকাশখন আজি উজ্জ্বল দেখা পোৱা যাব। ফুলসমূহত ৰঙৰ খেলা ধুনীয়াকৈ আপুনি প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা সকলো বস্তু আজি উজ্বলি উঠিব, কাৰণ আপুনি নতুনকৈ প্ৰেমত অনুভূতি অনুভৱ কৰিছে। যিকোনো ব্যৱসায় কৰাৰ আগতে এবাৰ নিজৰ অন্তৰৰ আত্মাক সুধি চাব আৰু সেইমতে আগবাঢ়িব। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হ'ব পাৰে। বিবাদৰ এক দীঘলীয়া সময় আপোনালোকৰ সম্পৰ্ক দুৰ্বল কৰাত চেষ্টা কৰিব আৰু সমস্যাটোক অৱহেলা কৰাটো আপোনাৰ ঠিক নহ'ব। জন্মদিন তথা কিছুমান বিশেষ তিথিত দুখীয়া মানুহবোৰক মাজত খোৱা বস্তু বিতৰণ কৰিলে পৰিয়ালত শান্তি আৰু সুখ অটুট থাকিব। ধনু ৰাশি ফলাফল। বাহিৰৰ গতিবিধিয়ে আপোনাক বহুত ভাগৰুৱা আৰু অশান্তৰ সৃষ্টি কৰিব পাৰে। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে কিছু মনত শান্তিও থাকিব। কিশোৰসমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে। আজিৰ দিনটোত গোলাপৰ সুগন্ধি বিয়পাই দিব। আপোনাৰ প্ৰেম আমেজ লওক। দীঘলীয়া আপোনাৰ পৰিযোজনাসমূহ সম্পূৰ্ণ কৰাৰ দিশ আগবাঢ়ি আছে। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈ কামত কৰিব। জীৱনসংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়েই সকলো হয়। গছত পানী দিব। মকৰ ৰাশি ফলাফল। সুখেদি ভৰা ভাল দিন হ'ব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায়ত অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আপোনাৰ প্ৰেম এই সম্বন্ধত যেন এক যাদু আছে, ইয়াৰ সৌন্দৰ্য অনুভৱ কৰক। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহু দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। খালী সময়ৰ সদ্ব্যৱহাৰ কৰি আজি সেই কামবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক, যি যোৱা সময়ত আপোনাৰ পূৰ হোৱা নাই। চকুৱে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে। এই দিনটোত আপোনাৰ জীৱনসংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন। সেউজীয়া মগু খোৱা খাদ্যৰ লগত ব্যৱহাৰ কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। কুম্ভ ৰাশি ফলাফল। ঘৰুৱা সমস্যাসমূহে আপোনাক মানসিকভাৱে অশান্তি দিব পাৰে। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব কাৰণে যি আপোনাৰ আৰ্থিক লাভ দেখুৱাব পাৰে। ভুল কথাবোৰক ভুল সময়ত কোৱাৰ পৰা বাচক। যাক আপুনি ভাল পায় তেখেতৰ পৰা মনত দুখ দিয়াৰ পৰা বিৰত থাকক। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক লৈ কৈ নুফুৰিব। আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতি সম্ভৱ আছে। ব্যৱসায়ীসকলৰ আজি অনুভৱী লোকৰ পৰা উপদেশ লাভ কৰিব পাৰিব। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তেখেতৰ গা বেয়া হোৱাৰ বাবে আপুনি যাব নোৱাৰিব। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম কাজৰ হেঁচাই আপোনাক বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব, কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব। গাখীৰ অথবা দৈ সেৱন স্বাস্থ্যৰ বাবে বহুত লাভজনক হ'ব। মীন ৰাশিৰ ফলাফল। আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিবই, তেতিয়া আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয়, যি চুই দিয়াৰ লগত আপুনি ফুটি যায়। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ পৰা সন্ধান পাব। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক, কাৰণ ইয়াৰ বাবে আপুনি বহুত পৰিচিত ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হ'ব আপুনি শান্ত হৈ থাকক। মনত ৰাখিব, সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থনীতি প্ৰদান কৰিব পাৰে। তেওঁলোকক অনুভৱ কৰিবলৈ দিয়ক যে আপুনি সঁচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙা কাম কৰিব। কম সময়ৰ পাঠ্যক্ৰমে
এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। আজি বন্ধুবৰ্গৰ লগত দেখা হোৱা সময়খিনি আপোনাক মাক দেউতাকক সেৱানৰ পৰা দূৰত থকাটোৱে ভাল হ'ব, নহ'লে আপোনাৰ সময় অপচয় হ'ব। জটিল সময়ৰ পৰা ওলোৱাত আপোনাৰ জীৱনসংগী ইমান এটা সহযোগ নিদিব। প্ৰেমাস্পদৰ মাজত বুজাবুজি বৃদ্ধি কৰিবৰ বাবে হালধীয়া ৰঙৰ খাদ্য বস্তু যেনে কেশৰ, হালধি, ৰঙালাও ইত্যাদি প্ৰয়োগত নিতৌ আহাৰৰ লগত ব্যৱহাৰ কৰক। ধন্যবাদ মোৰ চেনেললৈ অহাৰ বাবে। প্লিজ যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনো টিপি দিব আপোনালোকে সঠিক সময়ত সঠিক ৰাশিফল পাবৰ কাৰণে। ধন্যবাদ।